নমস্কাৰ বন্ধুসকল, বিশাল এছ বি পি ইউটিউব চেনেল আপোনালোক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মানে প্ৰেংক কল কৰিম লগৰ এজনলৈ। বহুত আগতে এদিন কৰিছিলোঁ, আকৌ আজি নতুন এটা কৰি আছোঁ। চ' ভিডিঅ'টো ভাল লাগে নে বেয়া লাগে মই এতিয়ালৈকে নাজানো, কিন্তু যদি ভাল লাগে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু যদি যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট কৰি দিব কেনেকুৱা হৈছে ভিডিঅ'টো। চ' ভিডিঅ'টো এতিয়া আগবঢ়াওঁ। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকে। চ' এতিয়া তাক কলটো লগাওঁ। লগৰ এজনো মানে আজি লগৰ এজনীকে কল কৰোঁ। কি হয়নো বাৰু তাকে চাওঁ ৰিয়েকশ্যনটো। এয়া কল লগাই দিছোঁ। হেল্ল', হেল্ল'। অঁ, কি কৰিছা? আৰে চিনি পোৱা নাই নেকি? আৰে চিনি নোপোৱা, কি কথা কোৱা হে? এটা সময়ত ইমান ভাল পাইছিলা, এতিয়া চিনি নোপোৱা হৈছে মোক। হেল্ল'। আৰে বাবা, চিনি কিয় নোপোৱা মোক? সেইদিনাখনতো কৈছিলা আই লাভ ইউ, আকৌ আজি চিনি নোপোৱা। আৰে তোমাৰ ধুনু। কল কাটি দিছে, কল কাটি দিছে। আকৌ এবাৰ কল কৰিম হা মই এতিয়া। সি মানে পুৰা খঙাই গৈছে, মই তাক ডাইৰেক্ট কল কৰি কৈ দিছোঁ, আকৌ কল কৰি আছোঁ তাক। হেল্ল'। আৰে তোমাৰ ধুনু হয় আকৌ। আৰে বাবা, মই তোমাৰ ধুনু, তুমি ধুনুক চিনি নোপোৱা আকৌ। তুমি মোৰ চুনু নহয় জানো? হা? বেয়াকে মানে কি বুলি ক'বা বাৰু? মাথা বেয়া হৈছে? চৰি, মাথা বেয়া হৈছে। মাথা কি বেয়া হৈছে বাৰু কোৱাচোন? হেল্ল', হেল্ল'। নাই কিবা হৈছে যদি কোৱা, মই চল্ভ কৰি দিম। আৰু মই সঁচা কথা কওঁ, মই তোমাক যে বহুত ভাল পাওঁ। হা? মই ভালটো কৰা নাই, সঁচাই কৈছোঁ। মই তোমাক যেতিয়াৰ পৰা চাইছোঁ যে মই তোমাৰ মানে কি কওঁ আৰু। হেল্ল'। হেল্ল', হেল্ল'। কি হ'ল ইমান খঙাই গৈছে? আকৌ কল কাটি দিছে বে। পুৰা খঙাই গৈছে মানে। আকৌ কল কৰিম তাক। এইবাৰ ৰিচিভ কৰে নাই, 3বাৰ। পুৰা খঙাই কাটি দিছে। কাটি দিছে। আকৌ হেল্ল'। তোমাৰ ধুনুক কৈ আছোঁ, তুমি কেলে এনেকুৱা হৈ আছানো বাৰু? হা?
সঁচাকৈ কওঁ সঁচাকে সুধি আছো থাকিলে আমি গৈ থকা নাই মই তোমাক ভাল পাওঁ মই তোমাক ইমান দিনৰ পৰা ফ'ল' কৰি আছোঁ তুমি মোক তেনেকুৱা কেলৈ কৰা নগৈ কোৱাচোন মই তোমাৰ নাম ক'ম মই কোৱাচোন পাহৰি থাকিলোঁ কালি কৈছিলা যে নামটো কি আছিলে আকৌ ক'লগৈ The person you are calling. The person you are calling. কাটি দি আছে নাই এবাৰ সঁচা কথা কৈ দিম আৰু তাক ন The person you are calling. কাটি দি আছে The person you are calling. বেলেগ এটা মোবাইলৰ পৰা কল কৰিছিলে হেল্ল' তাৰপিছত খঙাই গৈছিলি ন ঠিক আছে দে বেয়া চালি পাবি দেই মানে কি কৰোঁ আৰু বহি সময় নোপোৱা হৈছিলে কি কৰোঁ মানুহৰ কাম কৰা নাছিলে মানে বৰষুণো পৰি আছে ভিডিঅ' চিডিঅ' বনাব পৰা নাই সেইকাৰণে মই ভাবিলোঁ কি কৰোঁ প্ৰেংক কল এটাকে কৰোঁ বুলি ভাবিলোঁ নাম্বাৰটো বিচাৰি তোৰে নাম্বাৰ পালোঁ গম পালি বেয়া চেয়া নাপাবি চ' কিবা কবি একো নাই মই মিউট কৰি দিম টেনশ্যন নকৰিম ঠিক আছে দে বাই চ' গাইজ ভিডিঅ'টো কেনেকুৱা পালে লাষ্টত জনাব কিন্তু এটা দুটা শ্লেং ৱৰ্ড সোমাই গ'ল মাজত আজিকালি এইকেইটা মানে থাকে আৰু মই বাৰু মিউট কৰি দিম ভিডিঅ' মাতটো চ' ভিডিঅ'টো চালে কেনেকুৱা লাগিলে ক'ব এতিয়া কমেণ্ট কৰি তলত লাইক কমেণ্ট পূৰা দি দিয়ক আৰু যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক বাই বাই